ৰূপালী পৰ্দাত আকৌ শক্তিশালী খোজ বৰষাৰণী বিষয়াৰ নতুন অসমীয়া ছবি গুৱাহাটী ডায়েৰিজ। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। যদি আমাৰ এই চেনেলটো ভিডিঅ'বোৰ ভাল লাগে, লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। শুকুৰবাৰে গুৱাহাটীৰ GNRC হস্পিটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত আগন্তুক অসমীয়া চিনেমা গুৱাহাটী ডায়েৰিজৰ ট্ৰেইলাৰ মুকলি কৰা হয়। এই অনুষ্ঠানত অসমৰ চিনেমা জগতৰ কেইবাজনো কলা কুশলীৰ লগতে অসমৰ আগশাৰীৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰহৰ প্ৰডাকশ্যনৰ নিবেদনত নিৰ্মিত চিনেমাখন পৰিচালনা কৰিছে প্ৰশান্ত শইকীয়াই আৰু প্ৰযোজনা কৰিছে ডাক্তৰ প্ৰণীতা শইকীয়াই। চিনেমাখনত দুটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰণী বিষয়া আৰু বলিউডৰ কেইবাখনো চিনেমাত অভিনয়ৰ দ্বাৰা পৰিচিত অভিনেত্ৰী উৰ্মিলা মহন্তই। লগতে থাকিব উদয়ন দুৱাৰা, অৰ্ঘদীপ বৰুৱা, ৰঞ্জীৱ লাল বৰুৱা, নাজ চুলতানা, হেমন্ত দেৱনাথ, মিণ্টু বৰুৱাকে ধৰি কেইবাজনো অভিনেতাক চিনেমাখনত দেখিবলৈ পোৱা যাব। সদাব্যস্ত গুৱাহাটীৰ কেইজনমান মহানগৰীবাসীৰ জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনাৰ ওপৰত চিনেমাখনৰ কাহিনী ৰচনা কৰা হৈছে। পৰিচালক শইকীয়াই অৱগত কৰা অনুসৰি চিনেমাখনত দৰ্শকে বৰষাৰণী বিষয়া আৰু উৰ্মিলা মহন্তৰ দুৰ্দান্ত অভিনয় প্ৰত্যক্ষ কৰিব। প্ৰতিটো চৰিত্ৰকে খুব সুন্দৰকৈ অভিনেতাসকলে ফুটাই তুলিবলৈ সক্ষম হৈছে বুলি পৰিচালকজনে জনাইছে। চিনেমাখনৰ কাহিনী প্ৰশান্ত শইকীয়াৰ, চিত্ৰনাট্য লিখিছে প্ৰশান্ত শইকীয়া, নীল বৰ্মন আৰু অভিজিত ৰয়ে। চিনেমাখনৰ দৃশ্যগ্ৰহণ পাপু ডেকাৰ আৰু সম্পাদনা কৰিছে অভিজিত ৰয়ে। আৱাসংগীত অৰূপজ্যোতি বৰুৱাৰ। শুকুৰবাৰে মুক্তি পোৱা ট্ৰেইলাৰটোৰ পৰিকল্পনা আৰু সম্পাদনা কৰিছে অভিজিত লস্কৰে। মাৰ্কেটিং আৰু প্ৰমোচন প্ৰিয়ংকা বৰুৱাৰ। ট্ৰেইলাৰটো ইতিমধ্যে ডিজিটেল তথা সামাজিক মাধ্যমত উপলব্ধ হৈছে। অহা 1 জুলাইত মুক্তি পাবলগীয়া চিনেমাখন দৰ্শকে আদৰি ল'ব বুলি চিনেমাখনৰ নিৰ্মাতাসকল বহুত আশাবাদী। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমতে পাই থাকিবলৈ টু দ্য নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।